বাইদেৱে বনালে নেমু চৰবত ইছ আজি মই 2 বছৰৰ মূৰত ঘৰৰ পৰা ওলাইছো কাজিৰঙা চাব যাম বুলি অলপ মানহে আহিছো গাৰ পৰা গুৰ দৰে গোন্ধ ওলাইছে ইমান যেন গৰম দিছে বৰফ এটা খাব পৰা হলে ভাল হলহেঁতেন এতিয়া হলে বৰফ বেপাৰী এটাও দেখা নাপাও কি যে হ'ব ঘৰত এনেই থাকিলে হলে এইফালে শুনিবি পে সেইফালে শুনিবি পে কাণ কলা কৰি দিয়ে সিহঁত কেইটাই এইজনী ৰঙিলী বাইদেউচোন মাত এটাকে দিওঁ বাইদেউ কি খবৰ হে তোমাৰ আছো দিয়া আৰু ডিঙিটোতে মূৰটো লগাই আমাৰনো আৰু কি হয় নেকি ইমান গৰম দিছে ভাই মই নেমু চৰবত বনাই অলপ খাই লওঁ বাইদেউ ভাল কথা কৈছ মোকো এগিলাচ চৰবত বনাই দেচোন বৰ গৰম লাগিছে গৰমত থাকিব পৰা নাই হয় নেকি হ'ব পিছে খুৱাম বাৰু মোক কিন্তু 5 টকা দিব লাগিব হ'ব দে পিছে দিম বাৰু তই মই অলপ বনাওঁ বাইদেউ তই কি দি বনাও মোকো কৈ যাবিচোন মই ঘৰত বনাই খাম হ'ব দে শুনি যা মই কৈ গৈছো প্ৰথমতে তই ধুনীয়া ৰস থকা নেমু এটা ল'বি তাৰ পৰা ৰসবোৰ ওলাই ল'বি সেই ৰসখিনিত পানী 2 গিলাচ ধুনীয়াকৈ মিহলাই ল'বি তাত নিমখ অলপ চেনি অলপ দি ল'বি এতিয়া সেইখিনি ভালদৰে মিক্স কৰিবি এইয়া চা তোৰ নেমু চৰবত তৈয়াৰ হৈ গ'ল বাবা বাইদেউ তই ধুনীয়া নেমু চৰবত বনাব জানো দেই মই খাই লওঁ কেনেকুৱা হৈছে বা নহ'ব আগতে 5 টকা দি ল তাৰপিছতে খাব পাৰিবি হেই বাইদেউ কিনো কৈ থাক মই তোক দিমতো নিদি পেলাই ক'লে যাম কচোন হ'ব দে খাই ল বাইদেৱে বনালে নেমু চৰবত খাম জুতি লগাই নেমু চৰবত কি যে মজা লাগিব নাচো লাগিব খাম আজি নেমু যে চৰবত নেমু চৰবত